সাবস্ক্ৰাইব কৰক লগতে নটিফিকেশ্যন পাবলৈ বেল আইকনখন টিপক বন্ধুসকল আজি মই আপোনালোকক দেখুৱাম যে কেনেকৈ আপোনালোকে ইণ্টাৰনেটৰ পৰা হোৱাটছআপত ছোৱালী মানুহৰ নাম্বাৰ উলিয়াব পাৰে মই ভিডিঅ'খন এই কাৰণে বনাই আছো যে বহুতো ল'ৰা আছে যে তেওঁলোকৰ কোনো ছোৱালী নাই বা গাৰ্লফ্ৰেণ্ড নাই গাৰ্লফ্ৰেণ্ডৰ নাম্বাৰ নাই খাস কৰি সেইহঁতৰ কাৰণে মই ভিডিঅ'খন বনাইছো যাতে তেওঁলোকে ছোৱালীৰ নাম্বাৰ বাহিৰ কৰি ছেটিং কৰিব পাৰে তেনেহলে মই দেখুৱাই দি আছো কেনেকৈ ছোৱালীবিলাকৰ নাম্বাৰ বাহিৰ কৰিব লাগিব বাহিৰ কৰিবলৈ আপোনালোকে প্লে ষ্টৰত গৈ এখন এপছ ডাউনলোড কৰিব লাগিব মই প্লে ষ্টৰত আহিছো ইয়াত আপোনালোকে চিম্পলি সাৰ্চ কৰিব ফ্ৰেণ্ড সাৰ্চ মই আগতে সাৰ্চ কৰিছিলো এই কাৰণে ৰিচেণ্টত আহি গৈছে এটো মই আগতে ইনষ্টল কৰিছো মই আপোনালোকে ইনষ্টল কৰি লব কৰাৰ পিছত ইনষ্টল হোৱাৰ পিছত আপোনালোকে চিম্পলি ওপেন কৰি লব তাৰপিছত এনেকুৱা এপছৰ ইন্টাৰফেস পাব এখন এপছ হল কি ইয়াত যে আপোনালোকে দেখি আছে নাম্বাৰ ক্লিক কৰিব লাগে এটা আপুনি মনৰ ইচ্ছা মতে 10টা নাম্বাৰ ক্লিক কৰিব মই যেনেকুৱা মনৰ ইচ্ছা মতে ধামা মাৰি আছো 2 4 6 8 10 10টা নাম্বাৰ যে মই ডায়াল কৰিলো ইয়াৰ ভিতৰত এই নাম্বাৰবিলাকৰ শীৰ্ষত যিবিলাক নাম্বাৰ আছে সকলোবিলাক আপোনাৰ হোৱাটছআপত আহি যাব লৰাৰৰ নাম্বাৰ আহিব ছোৱালীৰ নাম্বাৰ আহিব তাৰ পৰা আপোনাৰ বাছি ল'ব লাগিব যিটো ছোৱালীৰ নাম্বাৰ হয় আপুনি প্ৰফাইল দেখি বাছি উলিয়াই চ্যাটিং কৰিব পাৰিব বা এসএমএস কৰিব পাৰিব ইয়াত মই 100টা নাম্বাৰ ক্ৰিয়েট কৰি আছো মই ক্ৰিয়েটত ক্লিক কৰিছো নাম্বাৰবিলাক ক্ৰিয়েট হৈ আছে নাম্বাৰবিলাক ক্ৰিয়েট হোৱাৰ পিছত আপোনালোকে দেখি আছে ইয়েস বা নো অপচন আহি আছে মই ইয়েস ক্লিক কৰিম ডু ইউ ওয়ান্ট টু ওপেন হোৱাটছআপ টু শো হোৱাটছআপত এতিয়া আপোনাৰ যাব লাগিব মই যেনেকুৱা হোৱাটছআপ অন কৰি আছো কৰাৰ পিছত ইয়াত আপুনি নাম্বাৰ দেখিবলৈ নাপাব এখন মেছেজৰ সিম্পলত ক্লিক কৰিব লাগিব ইয়াত দেখিব আপোনাৰ বহুত আননোন নাম্বাৰ আহি গৈছে ইয়াত আপুনি প্ৰফাইল পিকচাৰ দেখি চেক কৰিব লাগিব যে কোনটো ছোৱালীৰ নাম্বাৰ ইয়াত মই আপোনালোকক দেখুৱাই দি আছো কোন কোন ছোৱালীৰ নাম্বাৰ মোৰ মোবাইলত আহিছে ইয়াত এখন আহিছে ছোৱালীৰ নাম্বাৰ এটো ছোৱালীৰ আৰু মই দেখুৱাই দি আছো কিমানটা ছোৱালীৰ নাম্বাৰ আহিছে যেনেকুৱা এটো এটা 30টা মানুহ আহিছে যেনেকুৱা এটো এনেকুৱা থাকিলে তাৰ পিছত আপোনালোকে কেনেকৈ সেটিং কৰিব মই দেখুৱাই দি আছো সিম্পলি ইয়াৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত যিকোনো এটা এনেকুৱা মই হাই দি আছো অনলাইনত আছে হেকন ছোৱালী এনেকৈ আপোনালোকে দেখিব ইয়াত আহি গৈছে দেখিছে